পুখুৰীৰ পাৰত কি ধুনীয়া পৰিৱেশটো ধুনীয়া লাগিছে আহি কেনে আমি কেইখনমান ফটো উঠিলোঁ গোটেইকেইটাই বাই বহুত লাজ কৰে আজিকালি লাজটো কমিছে আৰু ইহঁতে বোলে কিবা শ্বুটিং কৰি আছে ভিডিঅ'ৰ কাৰণে চেলফি উঠি আছে তিনিটা আৰু মোৰ কি গুটি ওলাইছে পিম্পলছ পুখুৰীৰ পাৰত এইটো মন্দিৰ দেখা আছে হৰি মন্দিৰ এওঁলোকে চেলফি উঠাই বন বাৰে এয়া পুখুৰীৰ পাৰত দোকান আছে ইয়াতে আমি ৰাস্তা কাষতে খাইছোঁ ম'ম' দোকানীয়ে ম'ম' ৰেডি কৰি আছে আমাৰ কাৰণে ঘৰত আহি পালোঁ এতিয়া আহি পাই ফ্ৰেছ হওঁ মানে ভৰি ধুওঁ আকৌ কালি ৰাতিপুৱা লগ পাম এতিয়ালৈ বাই বাই গুড মৰ্ণিং মই আজি বাহঁতৰ ঘৰৰ পৰা যাম অলপ দেৰিকৈ ঘৰত এতিয়া ওচৰতে এটা মন্দিৰ আছে মন্দিৰত যাবৰ কাৰণে ওলাইছোঁ এতিয়া তাৰ পৰা আহোঁ এতিয়া ৰেডি হৈছোঁ আৰু গা পা ধুই ৰেডি মন্দিৰতো যাওঁ চাহ তাহ খালোঁ তাৰ পৰা আহি কেনে ঘৰত যাম আৰু ভাত পানী খাই উঠি এতিয়া ব'লক আমাৰ লগত মন্দিৰলৈ ওচৰতে আছে মন্দিৰটো বাসুদেৱ মন্দিৰ তালৈকে যাই আছোঁ ব'লক আপোনালোকক দেখাই আছোঁ মানে ঘৰৰ ওচৰতে হয় মন্দিৰটো সেইটো কাৰণে আমি পথাৰ ৰাস্তাইদি যাম আৰু পথাৰৰ ফালে যাব পাৰি সিহঁতৰ ঘৰৰ পিছফালেদি ৰাস্তাইদি ঘূৰি গ'লে এক পাক হয় এতিয়া নাযাওঁ এতিয়া বাৰীৰ পিছফালেদি আহি আছোঁ এতিয়া আমি এনেকৈ যাওঁ আৰু বাইদেউ গৈ আছে আগত সিহঁতৰ পিছফালে এইটো গাহৰি এইটো ইহঁতৰ পুখুৰী ইয়াতে কালি দিনত মাছ ধৰিছোঁ মাছ আছে ঢেৰ মাছ আছে ইয়াতে সেইবিলাক ইয়াতে কেইজোপামান মূল্যৱান গছৰ পুলি আছে আৰু
এইডাল গছ যে এডাল গছ হৈছে তিতাচপা। মই তিতাচপা গছ দেখা নাছিলোঁ, এডাল হয়। আৰু এইবিলাক পথাৰ চবফালে সেউজীয়া সেউজীয়া। আৰু এই কুকুৰকেইটা এনেকৈ আমি গৈ পাম আৰু। কালি মই বহুত লাগছি সগুন কথা ইমান আছে সগুন বন আমিতো সগুন কথা বুলি কওঁ আপোনালোকে বা কি বুলি কয় এতিয়া আহিছোঁ পথাৰৰ আলিয়েদি এতিয়া বাৰু পকা ধান নাই ৰুইছেহে যিহেতু কঠীয়াবিলাক এয়া ৰুইছে তাৰ কাৰণে এতিয়া আলিৰ মাজে মাজে আহি আছোঁ আৰু আমাৰ ঘৰৰ ওচৰতে পথাৰ নাই সেইটো কাৰণে এনেকুৱা জেগাত আহি কিনে ভাল লাগে আৰু এতিয়া আমি মন্দিৰ পামেই আৰু ৰাস্তা আমি এনেকৈ একপাক ঘূৰি আহিব লাগিলে হয় এতিয়া আমি একপাক ঘূৰি অহা নাই আৰু এয়া হাতত গামোচা লৈ আহিছোঁ মই গামোচা মেইন এতিয়া আহিছোঁ এনেকৈ মানুহৰ ঘৰৰ চোতালেদি এনেকৈ গাঁওবিলাকত এনেকৈ সৰু সৰু ৰাস্তাবিলাক আছে যাব পাৰি এনেকৈ সেই মন্দিৰত মানুহবিলাক আহিয়ে আছে আৰু এইটো ৰখি আছে আহি কেনে তো গাখীৰ আনিব যাব এতিয়া ভিনদেউ দে হাই এটা কৈ দে হাই বল আহি আহি আমি মন্দিৰ পাই গ'লোঁ এইটো মন্দিৰ ইয়াতে নতুনকৈ কিবা বনাই আছে এইবিলাক ইয়াতে আহি কেনে চববিলাকে ভৰি ধুই আছে আমি এতিয়া ভৰিটো ধুই লওঁ মন্দিৰ আহি পাই গ'লোঁ দেখাই আছোঁ আপোনালোকক এয়া আমি চাকি ধূপ জ্বলালোঁ জ্বলাই এতিয়া সেৱা ল'ম সেৱা লৈ উঠি কেনে আকৌ প্ৰসাদ চসাদ খাম আৰু এয়া প্ৰসাদ দিলে প্ৰসাদ মানে শৰাই ভাঙি কেনে দি পঠাইছে আৰু এয়া আমি এইবাৰ ৰাস্তাৰ ফালে আহিলোঁ মানে ৰাস্তাইদি আহি কেনে একপাক ঘূৰি আহিলোঁ আৰু গেট পাই গ'লোঁ বাসুদেৱ মন্দিৰৰ গেট এনেকৈ মোৰ তাত ৰখি আছে মই তাৰমানে ভিডিঅ' কৰি আহি আছোঁ কাৰণে আৰু আমি এনেকৈ আহিলোঁ এইটো ৰাস্তাইদি আৰু আহি কেনে এয়া এনেকৈ গেটৰ ওচৰত এনেকৈ আছে কুকুৰাচাৰ বাগিচা বাসুদেৱ থান লিখাই আছে আপোনালোকো আহিব কেতিয়াবা ভাল লাগে মন্দিৰটোত আহি কেনে মই এবাৰ 2-3 বাৰ হ'ল আহা আৰু এতিয়া আমি ঘৰত আহি আছোঁ এয়া ইহঁতৰ ঘৰত ধুনীয়া ধুনীয়া ফুলবিলাক ৰোৱা আছে ফুল মোৰ বহুত প্ৰিয় আৰু এইটো ইহঁতৰ ডগী হাই ডগী এয়া এল'ভেৰা এয়া ফুল আৰু একটা কেকটাছ বহুত কটা আছে এইবিলাকত এডাল ফুল ৰুই দিছে এইবিলাক কি মই নাজানো আপোনালোকে নাজানে নামটো জনাই দিব এইটো বীজ কিবা আৰু বীজ ফুল আৰু এডাল গছ ইমান ওখ ওপৰত লাগি গৈছে একদম ছানছেটৰ ওচৰত লাগি গৈছে আৰু এডাল চেম একে হয় আৰু এডাল এল'ভেৰাই বহুত আছে আৰু এইজোপা এল'ভেৰা এয়া ভাত খাব বহিছোঁ বহি কেনে এতিয়া ভাত খাম আৰু যাম সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি ঘৰ আহি পালোঁ ভিডিঅ'টো এতিয়া শেষ কৰিম যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দি দিব কাষতে থকা বেল আইকনটো টিপি দিব আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই